চলিছে শ্রমিকৰ শুকান নীতি বন্ধ কৰক মালিক পক্ষ চতুৰালি নচলিব মেনেজাৰ দাদাগিৰি বন্ধ কৰক অসম মজদুৰ সংঘ জিন্দাবাদ অসম মজদুৰ সংঘ জিন্দাবাদ জিন্দাবাদ মজদুৰ সংঘ জিন্দাবাদ নীতি নচলিব দাদাগিৰি নচলিব দুৰ্নীতি বন্ধ কৰক দুৰ্নীতি বন্ধ কৰক দুৰ্নীতি বন্ধ কৰক দুৰ্নীতি বন্ধ কৰক একজুট চলিছে একজুট চলিছে আমাৰ দাবী ভয়ংকৰ কূটনীতি নচলিব অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ মালিক হুঁচিয়াৰ মালিক হুঁচিয়াৰ মালিক হুঁচিয়াৰ মালিক হুঁচিয়াৰ মই আজি অসম চাহ মজদুৰ সংঘ বৰচলা প্ৰাথমিক সম্পাদক হিচাপে সভাপতি হিচাপে মই আপোনালোকক এই মালিক সন্তাক মই আঙুলিয়াই দিওঁ। আমি তিনিবাৰলৈকে 20/2/2024, 10/7/2024 আৰু 18/12/2024 তাৰিখে তিনিবাৰলৈকে আমি এই স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যে চাহ শ্ৰমিকৰ কাম কাজ সম্পূৰ্ণ হিচাপে শেষ হ'ব লাগে। আজি এই তিনিবাৰ স্মাৰক পত্ৰ দিয়াৰ পাছতো মালিকে আমাক কি বুলি ভাবিলে ভগৱানে জানে। শ্ৰমিকে আজি বাগানত 8 ঘণ্টালৈকে কাম কৰে। মালিকে নিজে গম পাব লাগে যে আজি শ্ৰমিকে কাম কৰিছে সেই বুলিহে আমি মালিক। আজি যদি শ্ৰমিকে কাম নকৰে তো মালিক বুলি সি নিজে গণ্য কৰিব পাৰিব জানো? নোৱাৰে। তো যাতে মই মালিকক আঙুলিয়াই দিওঁ যে আজি শ্ৰমিকৰ যি আগৰ পূৰ্বৰ পৰা পাই আছে এই যি কাম কাজ, এই কাম কাজকেইটা সম্পূৰ্ণ হিচাপে কাম কাজকেইটা কৰিব লাগে। আৰু আজি আমি চাবলৈ পাইছোঁ আজি মালিকে মেডিকেলৰ বিললৈকে কাটি দিছে। যাতে এইকেইটা কৰি মালিকে কি পাব? শ্ৰমিকে ইমান ধুনীয়াকৈ কাম কাজ কৰি আছে, বাগানখন ইমান ধুনীয়াকৈ চলি আছে যে যাতে বাগানখন ভাল ধৰণে আৰু চলক, উন্নতি হওক বুলি মালিকে ভাবিব লাগে। মালিকে যদি এইটো কাটে সেইটো কাটে, চৰকাৰো যদি এইটো নিদিয়ে চৰকাৰে এতিয়া ক'লে আমাক শ্ৰমিকক যে 351 টকা হাজিৰা বৃদ্ধি কৰে, আজি তাৰিখলৈকে কৰা নাই। মানে ভাবিছে কি সিহঁতি মালিক আৰু চৰকাৰে যাতে মানে চৰকাৰো গম পাই যাওক যে নেক্সট ইলেকশ্যনত কি হ'ব আৰু মালিকক গম পাই যাওক যে নেক্সট আমি যেতিয়া কাৰ্যসূচী ল'ম ইয়াতকৈ বিহিত ব্যৱস্থা ল'ম, বাগান যেতিয়া লোকচান হ'ব। আজি মালিকে নিজে গম পাব লাগে যে আমি নিজে চকুতে চোৱা। আজি 3 বছৰ 4 বছৰতে আমাৰ বৰচলা কোম্পানীত 4-5খন গাড়ী, প্ৰত্যেকটা 4 বছৰত গাড়ী চেঞ্জ হৈ থাকে। তো মালিকক যেতিয়া আমি কোনোদিন নুসুধোঁ যে আপোনাৰ লাভ হৈছে আমাক কিবা এটা দিয়ক, তো আপোনাৰ লোকচান হৈছে আপুনি কি হৈছে এইটোৰ লগত মতলব মানে শ্ৰমিকৰ প্ৰাপ্য কেলে কাটে। তো যাতে শ্ৰমিকৰ প্ৰাপ্য মালিকে দিয়ক, ইমানে কৈ মই নিজৰ বক্তব্য কৰিম। সেইমতে আমি পঠাই আছোঁ, কামো হৈ আছে এইমতে। তো মেডিকেলত কোনো প্ৰব্লেম নাই। আৰু আমাৰ বৰচলা বাগিচাৰ 2খন হস্পিটেলতে মানে ডক্টৰ আছে, অন্যান্য যিবোৰ মানে কৰ্মচাৰী, ফাৰ্মাচিষ্ট বা নাৰ্ছ এইবোৰ ফুল প্লেট ষ্টাফ আছে। তো সেইখিনিত কোনো অসুবিধা নাই। এম্বুলেঞ্চো আমাৰ নিজা আছে আৰু চৰকাৰৰ পৰা এম্বুলেঞ্চ পাইছোঁ, সেইখিনিত অসুবিধা হোৱা নাই। আমাৰ কিছুমান ডেভেলপমেণ্ট কাম যিটো এতিয়া ইতিমধ্যে হৈ গ'ল, নতুন লেট্ৰিন, নতুন ঘৰ, এইবোৰ কাম হোৱা নাই। এইবোৰ কামৰ কাৰণে আমি মালিকৰ ওচৰত কথা পাতি আছোঁ, ইয়াত চেষ্টা কৰি আছোঁ আৰু ভাবিছোঁ তেওঁলোকে ইয়াৰ ভাল এটা আমাক ফলাফল দিব। ফলাফল দিলেই আমি কামটো আগবাঢ়িম। আৰু যিখিনি আমাৰ ৰিপেয়াৰিঙৰ কাম বা অন্য কাম দৈনন্দিন যিবোৰ কৰি থাকে কেঁচা ঘৰৰ, সেইখিনি ব্যৱস্থা কৰা হৈছে। ঝুলিৰ কাৰণে আমি চেংচন কৰালোঁ। ঝুলিটো আমি যেতিয়াই পাম, বজাৰত যেতিয়া ঝুলি পাম, ঝুলি আমি এভেইলেবল কৰি দিম। আৰু যদি আপোনালোকৰ যদি ঝুলি ক'ৰবাত যদি পোৱা যায়, সেইটো মই আপোনালোকক খবৰ দিবলৈ কৈছোঁ। আমাক মানে কণ্টেক্ট মানে
তেনেকুৱা মানুহৰ লগত যাতে ভৰাই দিয়ে আমি ঝুলিটো আমি দিব পাৰোঁ। এইখিনি সৰু সুৰা বস্তুখিনি যিখিনি দৈনন্দিন আছে সেইখিনিৰ কাৰণে আমি নিজে মানে কৰিবলৈ চেষ্টা কৰিম। কিন্তু মাত্ৰ খালি আমি ডেভেলপমেণ্টৰ যিখিনি কাম আছে, নতুন লেট্ৰিন, নতুন ঘৰ, নতুন কাম, সেইখিনি আৰু পুৰণা 2-4টা কাম বন্ধ হৈছে, 2-4টা মানে বস্তু বন্ধ হৈছে। যেনেকুৱা এই মানে কিছুমান খৰচা, ধৰি লওক আপোনাৰ ধৰি লওক পূজা বা অন্য ধৰণৰ খৰচা, সেইবোৰত আমি মালিকক কনভিন্স কৰিবলৈ চেষ্টা কৰি আছোঁ যে এইখিনি সদায় দি আছোঁ, একদম বাগান আৰম্ভ হোৱাৰ পৰাই দি আছোঁ, সেইখিনি দিবই লাগিব। সেইখিনি আমি সোনকালে ভাবিছোঁ যে আমি এইটোত মানে তেওঁলোকক কনভিন্স কৰিব পাৰিম আৰু আপোনালোকক সেইমতে আদায় কৰিব পাৰিম। ইয়াকে কৈ মই আকৌ